হেল্ল' ফ্ৰেণ্ডছ, ফেশ্বন আৰু চিলাইলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে। আজি মই আপোনালোকৰ বাবে ষ্ট্ৰেইট ডিজাইনাৰ পেণ্ট কি ধৰণে চিলাব পাৰিব তাৰেই ভিডিঅ' লৈ আহিছোঁ। এয়া আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ যিকোনো চাইজৰ জোখত বনাব কি ধৰণে পাৰিব, সেয়া ষ্টেপ ৱাইজ মই আপোনালোকক দেখুৱাই দিম। কি ধৰণে জোখ ল'ব লাগে আৰু কেনেকৈ কাটিব লাগে, এয়া মই 3টা পাৰ্টত ভাগ কৰিছোঁ। আপোনালোকক আজি মই জোখা আৰু কাটাটো দেখুৱাই দিম। নেক্সট পাৰ্টত কি ধৰণে চিলাব আৰু তাৰ পিছৰ পাৰ্টত ডিজাইন কি ধৰণে দিব সেয়াও দেখুৱাই দিম। এইটো জোখত আপোনালোকে প্লাজো পেণ্ট কি ধৰণে বনাব পাৰে তাকো মই ভিডিঅ'টোৰ মাজত দেখুৱাই দিম। তেনেহ'লে আহক প্ৰথমতে আমি জোখটো কি ধৰণে ল'ব লাগে সেয়া চাই লওঁ। প্ৰথমতে আপোনালোকে মেজাৰিং ফিতাডাল য'ত আপোনালোকে পেণ্ট পিন্ধে তাৰ পৰা ধৰিব আৰু মেজাৰিং ফিতাডাল ভৰিৰ তললৈকে ধৰিব। ভিডিঅ'ত মই সেউজীয়া ডট ডট দি দেখুৱাই দিছোঁ ক'ৰ পৰা ক'লৈ আপোনালোকে জোখটো ল'ব লাগে। তাৰপিছত আপোনালোকে পেণ্টটো যিমান দীঘল বা চুটি পিন্ধে সেই হিচাপে জোখটো লৈ ল'ব। য'ৰ পৰা পেণ্ট পিন্ধে মেজাৰিং ফিতাডাল তাৰ পৰা ধৰি যিমান চুটি বা দীঘল বনাব বিচাৰে সেই হিচাপে জোখটো লৈ ল'ব। ইয়াতে মই পেণ্টটো ইমান দীঘলে বনাম, গতিকে মই এই জোখতে আপোনালোকক দেখুৱাই দিছোঁ। তাৰপিছত আমি হিপৰ জোখটো ল'ব লাগিব। হিপৰ জোখটো আমি গোলকৈ ঘূৰণীয়াকৈ ল'ব লাগিব। হিপ আমাৰ কঁকালৰ তলৰ যিটো পিছফালৰ ওখ অংশ সেইটো হয় আৰু এয়া ঘূৰণীয়াকৈ আমি জোখটো লৈছোঁ। আঁঠুৰ জোখ কেতিয়াও চিধাকৈ ল'ব নালাগে। আঁঠুটো ভাঁজ দি আঁঠুৰ 3 আঙুলিৰ ওপৰত মেজাৰিং ফিতাডাল এই ধৰণে ঘূৰাই পিনে আঙুলি এটা সোমাই জোখটো ল'ব লাগে। তেতিয়া আমাৰ পেণ্টটো পিন্ধাৰ পিছতো আঁঠুটো ভাঁজ দিলে পেণ্টটো টাইট নহ'ব আৰু ফিটিঙত আহিব। আৰু এতিয়া আমি বটম ৰাউণ্ডটো জুখিব লাগিব। বটম ৰাউণ্ড এই ধৰণে আঙুলিকেইটা উঠাই দি গেৰুৱাটোৰ পৰা মেজাৰিং ফিতাডাল এই ধৰণে ঘূৰাই পিনে জুখিব। ইয়াতে 12 ইঞ্চি মোৰ কাৰণে পাৰফেক্ট হয়, গতিকে মই 12 ইঞ্চি ৰাখিছোঁ। বা আপোনালোকে ইয়াতকৈ ডাঙৰ ৰাখিব পাৰে, কিন্তু তাতকৈ সৰু ৰাখিব নোৱাৰে, নহ'লে আপোনালোকৰ পেণ্টটো খোলোতে অসুবিধা হ'ব। যদি আপোনালোকে বহল পেণ্টৰ পিন্ধে তেতিয়াহ'লে আপোনালোকে এইটো বঢ়াইও দিব পাৰে। ইয়াতে আমাক এই 5টা জোখে লাগে, অলৰেডি আমি লৈ ল'লোঁ। এতিয়া আহক কাপোৰত কি ধৰণে কাটিব লাগে সেয়া চাওঁ। ইয়াতে পেণ্টৰ কাপোৰ আছে 2.5 মিটাৰ আৰু এই কাপোৰৰ বহলটো হৈছে 40 ইঞ্চি। ইয়াতে মই কাপোৰখন উইথ ৱাইজ ফ'ল্ড কৰি লৈছোঁ। আপোনালোকেও এই ধৰণে ছাইড দুটা মিলাই পিনে ল'ব, কিয়নো লেংথ ৱাইজ যদি আমি ফ'ল্ড কৰোঁ তেতিয়াহ'লে ফিটিঙত একেবাৰে বেয়া হ'ব। সেইকাৰণে উইথ ৱাইজে ফ'ল্ড কৰি ল'ব। আৰু যিখিনি অসমান হৈ থকা কাপোৰ আছে সেইখিনি আঁতৰাবৰ কাৰণে স্কেলৰ সহায়ত এডাল আঁচ টানি লৈছোঁ। এতিয়া সেই আঁচডালৰ পৰা 2 ইঞ্চি আমি বেল্টৰ কাৰণে আৰু আধা ইঞ্চি আমি ফ'ল্ড কৰিবৰ কাৰণে এৰি লৈছোঁ। আৰু ইয়াতে মই এই ধৰণে দাগ দি লৈছোঁ আৰু ইয়াতো অলপ দূৰত দাগ দি লৈছোঁ। এই ধৰণে দাগ দি আঁচ টানিলে আঁচডাল বেকাতেৰা নহয়। এতিয়া আমি পেণ্টৰ জোখটো 1/2 ইঞ্চি তলত যিডাল আঁচ টানিছোঁ এইডালৰ পৰাহে ল'ম। ইয়াতে আপোনালোকে পেণ্ট যিমান দীঘল লয় তাৰ পৰা 3 ইঞ্চি মাইনাছ কৰি দিব, কিয়নো 3 ইঞ্চিত আমাৰ ডিজাইনটো আহিব আৰু ডিজাইনটো মই বেলেগকৈ ভিডিঅ'ত আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই পেণ্টৰ লেংথ ৰাখিছোঁ 31 ইঞ্চি, তাৰ পৰা 3 ইঞ্চি মাইনাছ কৰি দিছোঁ। 28 ইঞ্চিত মই ইয়াতে মাৰ্ক কৰিছোঁ। যদি আপোনালোকে ডিজাইন নিদিয়াকৈ বনায় তেতিয়াহ'লে 3 ইঞ্চি মাইনাছ নকৰিব আৰু তাৰ তলত 2 ইঞ্চি আৰু ৰাখিব, কিয়নো আমি ফ'ল্ড কৰিব লাগিব তলৰটো। যদি আপোনালোকক ডিজাইন নিদিয়া পেণ্টৰ বনাই দেখুৱাব লাগে তেনেহ'লে কমেণ্টত জনাব। ইয়াতে হিপ যিমান হয় তাক 4ৰে হৰণ কৰি দিব আৰু যিমান ওলায় তাৰ লগত 1 ইঞ্চি যোগ কৰি দিব। আপোনালোকৰ যিমান হিপ ওলায় সেয়া আপোনালোকে হৰণ নকৰাকৈও কৰিব পাৰে। মেজাৰিং ফিতাডাল এই মই ভিডিঅ'ত দেখুওৱাৰ ধৰণে 4 জাপ দি দিব। এয়া দেখিছে 9.5 ইঞ্চি হৈছে আৰু ইয়াৰ লগত 1 ইঞ্চি যোগ কৰি দিব। ইয়াতে হিপ আছে 38 ইঞ্চি, তাক 4ৰে হৰণ কৰি দিছোঁ, 9.5 ইঞ্চি ওলাইছে আৰু তাৰ লগত 1 ইঞ্চি যোগ কৰিছোঁ, 10.5 ইঞ্চি হৈছে আৰু ইয়াতে আমি 10.5 ইঞ্চিত মাৰ্ক কৰি দিছোঁ।
লেংথটো আমি 10.5 ইঞ্চি ৰাখিব লাগিব। যিমান আমাৰ ওপৰত হৈছে সিমানে আমি তলত ক্ৰছ লেংথটো ৰাখিব লাগিব। আৰু এতিয়া 10.5 ইঞ্চিত মাৰ্ক কৰি দিছোঁ আৰু তাৰ পৰা আঁচ এডাল টানি দিছোঁ। যিমান আমাৰ ওপৰৰ জোখটো হয় সিমানে ক্ৰছ লেংথটো ৰাখিব লাগে। যদি ওপৰৰ জোখটো আমাৰ 11 ইঞ্চি হয় তেতিয়াহ'লে ক্ৰছ লেংথটো 11 ইঞ্চি। ইয়াতে ওপৰৰটোত 10.5 ইঞ্চি আছে, গতিকে ক্ৰছ লেংথটো 10.5 ইঞ্চি ৰাখিছোঁ। আৰু ওপৰৰ পইণ্টৰ পৰা তললৈ চিধা আঁচ এডাল টানি দিছোঁ। এতিয়া হিপ যিমান হয় তাক 3ৰে হৰণ কৰি দিব। ইয়াতে হিপ আছে 38 ইঞ্চি, তাক 3ৰে হৰণ কৰাত 12.6 ইঞ্চি ওলাইছে আৰু ইয়াতে মই 12.6 ইঞ্চিত মাৰ্ক কৰি দিছোঁ। আৰু তাৰপিছত এইখিনি ভিডিঅ'ত দেখুওৱাৰ ধৰণে ৰাউণ্ড শ্বেপ দি দিছোঁ। এতিয়া মেজাৰিং ফিটাডাল ইয়াৰ পৰা ইয়ালৈ ধৰি লৈছোঁ আৰু তাৰপিছত এই ধৰণে জাপ দি দিছোঁ। মানে আমি ইয়াৰে চেণ্টাৰ পইণ্টটো উলিয়াই লৈছোঁ আৰু ইয়াতে চিন দি দিছোঁ। টেপটো আমি এই ধৰণে ধৰি বটমৰ ফালেও এয়া দেখিছে ভিডিঅ'ত দেখুৱাইছোঁ আৰু ইয়াতে চেণ্টাৰ পইণ্ট উলিয়াই লৈছোঁ আৰু চিন এটা দি দিছোঁ। এতিয়া এই দুইটা চেণ্টাৰ পইণ্ট মিলাই দিব লাগিব, মানে আমি আঁচ এডাল টানি দিব লাগিব চিধাকৈ। ইয়াতে আমাৰ তলফালৰ বটম ৰাউণ্ড আছিলে 12 ইঞ্চি আৰু 12 ইঞ্চিক এই ধৰণে মেজাৰিং ফিটাডাল 2 জাপ দি লৈছোঁ। এয়া দেখিছে 6 ইঞ্চি হৈছে আৰু তাৰপিছত আৰু এটা জাপ দি লৈছোঁ আৰু 3 ইঞ্চি হৈছে আৰু চেণ্টাৰ পইণ্টৰ দুয়োফালে 3 ইঞ্চিত মাৰ্ক কৰি দিছোঁ। ইফালে 3 ইঞ্চিত আৰু আনটো ফালেও চেণ্টাৰ পইণ্টৰ আনটো ফালেও 3 ইঞ্চিত মাৰ্ক কৰি দিছোঁ। ইয়াত দেখিছে বটমৰ ফালে টোটেল 6 ইঞ্চি হৈছে। চেণ্টাৰ পইণ্টৰ দুয়োফালে আমি 3 ইঞ্চি 3 ইঞ্চিত দাগ দিছিলোঁ। এতিয়া আহক আমি আঁঠুৰ জোখ ল'ব লাগিব আৰু তাৰ বাবে আমাক ফুল লেংথটো ল'ব লাগিব। আৰু এতিয়া মই মেজাৰিং ফিটাডাল পেণ্টৰ বেল্টৰ ঠিক তলৰ পৰা ধৰিছোঁ আৰু যিমান আপোনাৰ ফুল লেংথ হয় সিমানে ল'ব। একেবাৰে ভৰিৰ তললৈকে ফুল লেংথটো হয় আৰু তাক আধা কৰিলে যিমান ওলায় তাতে আমাৰ আঁঠুৰ জোখ ওলাই যাব। যদি আপোনালোকৰ ফুল লেংথ 40 ইঞ্চি হয় তেতিয়াহ'লে ইয়াৰ আধা হ'লে 20 ইঞ্চি হ'ব আৰু তেতিয়া আঁঠু 20 ইঞ্চিত। আৰু যদি আপোনালোকৰ ফুল লেংথ 30 ইঞ্চি হয় তেতিয়াহ'লে ইয়াৰে আধা 15 ইঞ্চি। সেইমতে আপোনালোকে নিজে কেলকুলেশ্যনটো কৰি ল'ব। এতিয়া এই ধৰণে মেজাৰিং ফিটাডাল 2 জাপ দিছোঁ আৰু আমাৰ আঁঠুৰ জোখটো ওলাই গৈছে। তাৰপিছত আৰু এবাৰ এই ধৰণে জাপ দি দিছোঁ আৰু এটা মাৰ্ক ওলাই গৈছে। এই ধৰণে আমাৰ 2টা মাৰ্ক লোৱা হৈ গ'ল। আঁঠুৰ জোখ আধা ইঞ্চি ইফাল সিফাল হ'লেও কোনো কথা নাই। এতিয়া আমি নি ৰাউণ্ডটো ল'ব লাগিব, তাৰমানে আঁঠুৰ গোলকৈ যিটো জোখ লৈছে সেইটো ল'ব লাগিব। ইয়াতে আছে 16.5 ইঞ্চি, তাৰে আধা কৰি দিছোঁ 8.25 ওলাইছে আৰু এতিয়া 8.25ৰো আধা কৰি দিছোঁ। ভিডিঅ'ত দেখুওৱাৰ ধৰণে 4.1 ইঞ্চি 4.1 ইঞ্চি দুয়োফালে মাৰ্ক কৰি দিছোঁ। আঁঠুৰ তলত যি আৰু এটা মাৰ্ক কৰিছিলোঁ তাতে যিমান আঁঠুৰ জোখ লৈছোঁ 4.1 ইঞ্চি তাৰে 1 ইঞ্চি কম কৰি দিব আৰু দুয়োফালে 3 ইঞ্চি আৰু 3 ইঞ্চিত মই মাৰ্ক কৰি দিছোঁ। এই দুটা জোখ ল'লে আমাৰ পেণ্টৰ শ্বেপটো দিওঁতে সুবিধা হয় আৰু একেবাৰে পাৰফেক্ট হয়। টাইটো নহয় লুজো নহয়, একেবাৰে ফিটিঙত আহিব। এতিয়া এই নেৰ' প্লাজো পেণ্ট বা ষ্ট্ৰেইট পেণ্ট বুলিও ক'ব পাৰি, ইয়াতে এই ধৰণে শ্বেপ দি দিব। এতিয়া আমাৰ মাৰ্ক কৰা হৈ গৈছে আৰু এইখিনিত বহুতৰে কোণা ওলায়, সেইকাৰণে এইখিনি অলপ গোলকৈ শ্বেপ দিব যাতে কোণা নোলায়। এতিয়া পিন মাৰি লৈছোঁ যাতে কাপোৰটো লৰচৰ নকৰে, তাৰপিছত কেঁচি দি কাটি দিছোঁ।
আৰু এয়া আমাৰ ফ্ৰণ্টৰ দুইটা পিচ ৰেডি হৈ গ'ল। এতিয়া হওক বেক চাইডৰ পিচ দুটা কৰোঁ। ঠিক একেধৰণে আমি বেক চাইডৰ কাপোৰটো কাটিব লাগিব। দুইটা চাইড লগাই লৈছোঁ। উইডৱাইজে আমি কাপোৰ কাটিব লাগিব, লেংথৱাইজ নাকাটিব। এতিয়া ফ্ৰণ্টৰ পাৰ্টৰ কাটি থোৱা পেণ্টৰ পিচটো ইয়াৰ ওপৰত দি দিছোঁ। এইটো চাইডে আমি একো চেঞ্জেছ কৰিব নালাগে, যেনেকৈ আছে সেনেকৈয়ে কাটিব লাগিব। আমাৰ যি চেঞ্জেছ হ'ব সেয়া ক্ৰছ চাইডৰ ফালে হ'ব। ইয়াতে মই মেজাৰিং টেপেদি দেখুৱাই দিছোঁ। ইয়াৰ পৰা ইয়ালৈ 2 ইঞ্চি ওলাইছে। আপোনালোকৰ 1 ইঞ্চি বা 3 ইঞ্চি ওলাব পাৰে, সেইটো হিপ চাইজৰ ওপৰত ডিপেণ্ড কৰিব। ইয়াতে আমাৰ 2 ইঞ্চি ওলাইছে, গতিকে ইয়াতে আগুৱাই পিনে 2 ইঞ্চিত মাৰ্ক কৰি দি দিছোঁ। ইয়াতে আমি যিমান লৈছোঁ ওপৰৰ ফালে আমি সিমানেই ল'ব লাগিব। ইয়াতে 2 ইঞ্চি লৈছোঁ, গতিকে ওপৰৰ ফালেও 2 ইঞ্চি লৈছোঁ। ইয়াতে আমি ফ্ৰণ্ট পাৰ্টৰ বেল্টৰ ওপৰত 2 ইঞ্চি লৈছোঁ। ফ্ৰণ্ট পাৰ্টতকৈ ইয়াতে আমাৰ বেক পাৰ্টটো 2 ইঞ্চি বেছি ল'ব লাগিব। সেয়া আপোনালোকৰ 3 ইঞ্চিও হ'ব পাৰে, যিটো আপোনালোকৰ ক্ৰছ এৰিয়াৰ ফালে বঢ়াই যিমান লোৱা হয়, ফ্ৰণ্ট পাৰ্টৰ বেল্টৰ ওপৰতো আপোনালোকে সিমানেই ল'ব লাগিব। গতিকে ইয়াতে আমি তিনিওটা জোখ একে সমানে ল'ব লাগিব, 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি। আপোনালোকৰ 3 ইঞ্চি 3 ইঞ্চিও হ'ব পাৰে বা 1 ইঞ্চি 1 ইঞ্চিও হ'ব পাৰে। একেবাৰে ওপৰত আস্তানি দি দিছোঁ। এয়া দেখিছে তিনিওটা আমাৰ 2 ইঞ্চি 2 ইঞ্চি 2 ইঞ্চি ওলাইছে। এতিয়া এইটো পইণ্টৰ পৰা তললৈকে আস্তানি দি দিছোঁ আৰু তাৰপিছত এইখিনি গোলকৈ শ্বেপ দি দিছোঁ আৰু তলৰখিনিত আমি 2 ইঞ্চি 2 ইঞ্চিকৈ ৰাখিছোঁ। এয়া সকলো চাইজৰ কাৰণে 2 ইঞ্চিয়ে ৰাখিব, কিয়নো আমি এইখিনি চিলাই মাৰ্জিনৰ কাৰণে ৰাখিছোঁ। কাৰণ ফ্ৰণ্টৰ পাৰ্টটোত আমি অলপো চিলাই মাৰ্জিন ৰখা নাই, সেইকাৰণে এইটো পাৰ্টত আমি 2 ইঞ্চি 2 ইঞ্চি তলৰ ফালে ৰাখিব লাগিব। আৰু এইখিনি অলপ গোল শ্বেপত দি দিছোঁ যাতে কোনা নহয়। একেবাৰে ওপৰৰ ফালে আমি 2 ইঞ্চি বঢ়াই আস্তানি দি দিছোঁ। আৰু এতিয়া ভিডিঅ'ত দেখুওৱাৰ ধৰণে এইটো পইণ্টৰ পৰা ইয়ালৈ স্কেলেৰে এই ধৰণে বেকাকৈ আস্তানি দিছোঁ। এয়া বেকাকৈ এইকাৰণে টানা হয় যাতে আমি বহিলে যিটো পেনটো তললৈ আহে সেইটো নাহিব আৰু একেবাৰে পাৰফেক্টলি আমাৰ ফিটিংটো হ'ব। বেক চাইডৰ পাৰ্টটো সেইকাৰণে অলপ উঠাই পিনে কাটা হয় যাতে বহোঁতে অসুবিধা নহয়। আৰু যদি আপোনালোকে ষ্ট্ৰেইট পেণ্ট নকৰি প্লাজো পেণ্ট কৰিব খোজে, তেতিয়াহ'লে বটমটো আৰু বহল কৰি দিব পাৰে। যেনেকুৱা আপোনালোকে বহল ভাল পায় সেইমতে কৰি দিব। এয়া আমাৰ মাৰ্ক কৰা হৈ গ'ল আৰু এইটো চাইডে আমি যেনেকৈ আছে সেনেকৈয়ে কাটিম। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু কিবা যদি বুজি নোপোৱা থাকে তেতিয়াহ'লে কমেণ্টতো জনাব পাৰিব। ক্ৰছ চাইডৰ ফালে আমি যি অলপ বঢ়াই মাৰ্ক কৰিছোঁ সেই মাৰ্ক মতে কাটি দিম। এয়া আমাৰ ফ্ৰণ্ট বেক দুইটা পাৰ্ট কাটা হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'লৈ। আজিলৈ আহোঁ, বাই বাই।